তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল আসাম গভৰ্ণমেণ্ট জবছলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। গতিকে আমাৰ মাজলৈ এটা অতি ভাল খবৰ আহি পৰিছে, যি এডিআৰই যি স্কিল টেষ্ট আৰু ইণ্টাৰভিউ হ'বলৈ গৈ আছিল। গতিকে তাৰ আজি এডমিট কাৰ্ড প্ৰকাশ কৰা হৈছে 8 জুন 2025। গতিকে যিবিলাক চিলেক্টেড কেণ্ডিডেট হয় তেওঁলোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰে। মই ইয়াৰ সম্পূৰ্ণ লিংকছ আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম আৰু লগতে মই ভিডিঅ'টো ভালদৰে বুজাই দিম যে কেনেকৈ আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব আৰু লগতে সম্পূৰ্ণ চিলেবাছ আপোনালোক কি আহিব এক্সামত, যি আপোনালোকৰ স্কিল টেষ্ট হ'বলৈ গৈ আছে আৰু ইণ্টাৰভিউ হ'বলৈ গৈ আছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই গৈ থাকক আৰু কিবা অসুবিধা পালে মোক আপোনালোকে কমেণ্টত জনাব পাৰে, ঠিক আছে। আৰু যিবিলাকে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় চাই থাকিব পাৰে, ঠিক আছে। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে আজি দিনৰ 11টা বজাত 8 জুন 2025 আপডেট কৰা হৈছে, আপোনালোকৰ এডমিট কাৰ্ডবিলাক দিয়া হৈছে। গতিকে গ্ৰেড 3 আৰু গ্ৰেড 4 পষ্টৰ যি 12,673টা পষ্টৰ বাবে এক্সাম হৈছিল, তাৰ পৰা বহুত কেণ্ডিডেট চিলেক্ট হৈছিল, ঠিক আছে। আৰু স্কিল টেষ্ট, ড্ৰাইভিং টেষ্ট, ইণ্টাৰভিউ এইকেইটা হ'বলৈ বাকী আছে। 17 জুনৰ পৰা আৰম্ভ হ'ব। কেতিয়া ডেট আৰম্ভ হ'ব সেইকেইটাও মই আগন্তুক গৈ থাকিম। আৰু ৰিলিজ ডেট অফ এডমিট কাৰ্ড আজি ৰিলিজ কৰা হৈছে 8 জুন 2025 11টা বজাত। তাৰপিছত ক্লাছ 3 ড্ৰাইভাৰৰ যি ড্ৰাইভিং টেষ্ট হ'ব সেয়া 15 জুন টু 20 জুনলৈ চলি থাকিব। আৰু ক্লাছ 3 SSLC লেভেলৰ যি স্কিল টেষ্ট হ'ব সেয়া 2 জুনৰ পৰা 5 জুলাইলৈ চলি থাকিব। আৰু ক্লাছ 3 গ্ৰেজুৱেশ্যন লেভেলৰ যি স্কিল টেষ্ট আছিল সেয়া 2 জুলাইৰ পৰা 5 জুলাইলৈ চলি থাকিব। আৰু ক্লাছ 3 ষ্টেন'গ্ৰাফাৰৰ বাবে যি স্কিল টেষ্ট হ'বলৈ আছে সেয়া 17 পৰা 20 জুনলৈ চলি থাকিব। আৰু ক্লাছ 4 ক্লাছ 8 আৰু SSLC লেভেলৰ যি ইণ্টাৰভিউ হ'বলগীয়া আছে সেয়া 17 জুনৰ পৰা আৰম্ভ হ'ব, ঠিক আছে। আৰু ক্লাছ 3 ড্ৰাইভাৰৰ বাবে এডমিট কাৰ্ড আজি দিয়া হৈছে, লগতে ষ্টেন'গ্ৰাফাৰৰ এডমিট কাৰ্ড আজি দিয়া হৈছে 8 জুন 2025 তাৰিখে। আৰু ক্লাছ 3 SSLC লেভেলৰ যি 25 জুন তাৰিখে দিয়া হ'ব এডমিট কাৰ্ড ৰিলিজ কৰা হ'ব, ঠিক আছে। আৰু ক্লাছ 4 লেভেলৰ যিবিলাক গ্ৰেড 4 লেভেলৰ যিবিলাক আছে সেইবিলাক 9 জুন 2025 অৰ্থাৎ কাইলৈ ৰিলিজ কৰা হ'ব, ঠিক আছে। গতিকে আপোনালোকে নিজৰ এডমিট কাৰ্ডখন কেনেকৈ ডাউনলোড কৰিব পাৰিব সেয়া মই দেখুৱাই দিছোঁ, ঠিক আছে। একে তললৈ আহিব assamcareer.com গৈ, বা মই ডাইৰেক্ট লিংকটো আপোনালোকক দি দিম, ঠিক আছে। ড্ৰাইভিঙৰ যিবিলাকে এডমিট কাৰ্ড ডাউনলোড কৰিব বিচাৰে তেওঁলোকে এনেকুৱা এটা পেজ খোলা যাব। মই এটা ডেছক্ৰিপশ্যনৰ লিংক দি দিম, তাত যোৱাৰ লগে লগে তাত নিজৰ এপ্লিকেশ্যন নম্বৰ পাছৱৰ্ডটো দিয়াৰ লগে লগে লগ ইন হোৱাৰ লগে লগে আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব, ঠিক আছে। আৰু সেইখন প্ৰিণ্ট আউট কৰি ল'ব লাগিব। আৰু যিবিলাকে নিজৰ পাছৱৰ্ডটো পাহৰি গ'ল তেওঁলোকে ফৰগট পাছৱৰ্ড এটা অপশ্যন দেখিছেনে, তাত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা পেজ খোলা যাব, ঠিক আছে। ফৰগট পাছৱৰ্ডটোত আপোনালোকে এনেকৈ খোলা যাব, ঠিক আছে। তাত নিজৰ এপ্লিকেশ্যন নম্বৰ পাছৱৰ্ডটো দি অ'কে, ইয়াত আপোনালোকে নিজৰ মোবাইল নম্বৰটো আৰু যিটো আপোনালোকৰ ডেট অফ বাৰ্থ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যিটো ডেট অফ বাৰ্থ দিছিল পৰীক্ষাটো দিওঁতে, গতিকে সেইটো দি ছাবমিট কৰাৰ লগে লগে এটা নতুন আপোনালোকে পাছৱৰ্ড বনাই ল'ব পাৰিব। তাৰপিছত আপোনালোকে আকৌ লগ ইন হৈ নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব, ঠিক আছে। আৰু যিবিলাকে ষ্টেন'গ্ৰাফাৰ যিবিলাকে এডমিট কাৰ্ড ডাউনলোড কৰিব বিচাৰে তেওঁলোকৰ বাবেও এপ্লিকেশ্যন নম্বৰ পাছৱৰ্ডটো দিব, একেই প্ৰচেছ, তাৰপিছত ডাউনলোড কৰিব পাৰিব লগ ইন কৰিলে। আৰু যিবিলাকে নিজৰ পাছৱৰ্ড বা কিবাকিনি পাহৰি গ'ল তেওঁলোকে ফৰগট পাছৱৰ্ডটো মাৰাৰ লগে লগে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব লগ ইন হয়, ঠিক আছে। তাৰপিছত কি আহিব অলপ সেইবিলাক কৈ দিওঁ, চিলেবাছবিলাক, ঠিক আছে। assamcareer.com ধুনীয়াকৈ গোটেইখিনি কথা আপলোড কৰা হৈছে। মই অলপমান আপোনালোকৰ আভাস এটা দি দিম কি আহিব আপোনালোকৰ স্কিল টেষ্টত, ঠিক আছে। এইবিলাক বস্তু আপোনালোকে যি ইণ্টাৰভিউ ডেট দিনাখন লৈ যাব লাগিব, ঠিক আছে। নিজৰ এডমিট কাৰ্ডখন লৈ যাব লাগিব, সকলোবিলাক অৰিজিনেল ডকুমেণ্ট লৈ যাব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট সেইখন লৈ যাব লাগিব। আপোনালোকৰ এজ প্ৰুফ, এডমিট কাৰ্ড লৈ যাব লাগিব, SSLC এক্সামৰ বাৰ্থ চাৰ্টিফিকেট লৈ যাব লাগিব। যিমানবিলাক মাৰ্কশ্বিট আছে আপোনালোকৰ সেইবিলাক লৈ যাব লাগিব। কাষ্ট চাৰ্টিফিকেট লৈ যাব লাগিব আপোনালোকে। কোনোবাই যদি এক্স ছাৰ্ভিচমেন কোটাত এণ্ট্ৰি হৈছিল তেওঁলোকে এক্স ছাৰ্ভিচমেন চাৰ্টিফিকেট লৈ যাব লাগিব। নিজৰ ফটো ID, ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ, আধাৰ কাৰ্ড এইবোৰ সকলো লৈ যাব লাগিব, ঠিক আছে। আৰু কি আহিব চাওক, ডেট অফ কম্পিউটাৰ স্কিল টেষ্ট 2, 3, 4, 5 জুলাইত হ'ব 2025, ঠিক আছে। আৰু এইটো এডিআৰই যিটো স্কিল টেষ্ট ক্লাছ 3 পষ্টৰ বাবে, কেটেগৰী 3 বাবে, কেটেগৰী 1ত কেণ্ডিডেটছ প্ৰভিজনলি কোৱালিফাইড ফৰ দ্য পোষ্ট হেভিং মিনিমাম কোৱালিফিকেশ্যন, সেইটো কৈছে। MS ৱৰ্ডৰ পৰা কিছুমান প্ৰশ্ন আহিব। মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড কেনেকৈ আপোনালোকে ডকুমেণ্ট এটা বনাব পাৰে, বেছিক ফৰ্মেটিং, এডিটিং, এলাইনমেণ্ট, প্ৰিণ্টিং কেনেকৈ কৰিব লাগে এইবিলাক কথা আহিব। অতি সহজ আহিব কম্পিউটাৰৰ বিষয়ে, ঠিক আছে।
আৰু MS Excelৰ বিষয়ে কেনেকৈ আপোনালোকে এখন মাৰ্কশ্বিট বনাব পাৰে, এখন ৰিজাল্ট শ্বীট কেনেকৈ বনাব পাৰে, এনেকুৱা ধৰণৰ কথাবিলাক, কেনেকৈ টেবুল এখনত কেনেকৈ কিছুমান ডিজিট যোগ কৰিব পাৰে, বিয়োগ কৰিব পাৰে, এনেকুৱা ধৰণৰ সৰু সৰু কথাবিলাক আপোনালোকে আহিব। ঠিক আছে, পাৱাৰ পইণ্টত কেনেকৈ প্ৰেজেণ্টেশ্যন বনায় সেইবিলাক কথা, সৰু সৰু কথাবিলাক আহিব। গতিকে অলপ ইউটিউবত চাই থাকিব ভাল ভাল ভিডিঅ'বিলাক, মাইক্ৰ'ছফ্ট অফিচ, পাৱাৰ পইণ্ট, এক্সেল, মাইক্ৰ'ছফ্ট ৱৰ্ড, এইবিলাক অলপ অলপ চাই থাকিব। ঠিক আছে, গুৱাহাটীত এক্সাম হ'ব। ডেট অফ ড্ৰাইভিং স্কিল টেষ্ট 15 জুনৰ পৰা 28 জুনলৈ হ'ব। ঠিক আছে, বেচিক নলেজ অফ মেইনটেনেন্স অফ এ ভেহিকল, টেষ্ট অফ ড্ৰাইভিং লাইট ভেহিকলৰ 15 নম্বৰ আহিব। এনেকৈ মাৰ্কছবিলাক দিয়া হৈছে। ছিগনেল টেষ্ট 5 নম্বৰ, বেচিক নলেজ অফ মেইনটেনেন্স অফ এ ভেহিকল 5 নম্বৰ আহিব। টেষ্ট অফ ড্ৰাইভিং LMV ভেহিকল 15 নম্বৰ, টোটেল 25 নম্বৰ মাৰ্কছ আহিব ইয়াত। ঠিক আছে, আৰু কম্পিউটাৰ নলেজৰ বিষয়ে অলপ বেলেগ বেলেগ মাৰ্কছ আহিব, এনেকৈ দিয়া হৈছে। আৰু ষ্টেনোগ্ৰাফিৰ কাৰণে ভইচ টেষ্ট বিফৰ ডিক্টেশ্যন 2 মিনিটৰ, স্পীড টেষ্ট ইন শ্বৰ্ট হেণ্ড এট এ স্পীড অফ 80 WPM 5 মিনিট, টাইম গিভেন টু দ্য কেণ্ডিডেটছ ফৰ টেষ্টিং দ্য ডেস্কটপ কম্পিউটাৰ 2 মিনিট, এনেকৈ ডিটেইলছবিলাক দিয়া হৈছে। আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক আৰু গম পাব। ঠিক আছে, আৰু এডমিট কাৰ্ডৰ গোটেই লিংকবিলাক মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা ধুনীয়াকৈ নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। গতিকে বহুত বহুত শুভেচ্ছা জনাইছোঁ যিবিলাকে এক্সাম দিবলৈ গৈ আছে, আৰু আগন্তুক এনেকুৱা ধৰণৰ খবৰ পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ ভেৰি মাছ। জয় হিন্দ, জয় অসম।